আহিছিলোঁ পথাৰৰ ফালে অকণমান কিমাননো সোবাই থাকিব আৰু এইফালে ওলাই আহিলে অকণ মনটো ভাল লাগে মুকলি লাগে একদম দিছেনে এয়া সেইখন জপনা আমাৰ ঘৰলৈ যায় আৰু এইবিলাক দেখিছে নহয় এইটো বেক চাইডটো আমাৰ পিছফালে এইবিলাক পথাৰ আছে এইফালে এইটো সময়ত আৰু এতিয়া ওলাই আহি ভাল লাগে যেতিয়া ধানৰ ছিজন আহি যায় ওলাই আহিবলৈ বেয়া লাগে গোটেই জোক বৰষুণ আৰু জোকলে মোৰ বৰ ভয় লাগে ঢেৰ জোক আছে ইয়াত একদম এইবিলাক গোটেই হাবি হৈ যায় এইডোখৰ নহয় বাৰু বাসন্তডোখৰ ইমান নহয় এই চোৱা গোটেইটো অৱস্থাই নাই এইটো ছিজনতে অহা আৰু এইটো ছিজনতে আহেও বতাহ মাৰি আছে যা এতিয়া আৰু ফাগুণ মাহটো জানেই নাযায় নোপোৱাই লাগে বৰ এনেইতো ভালেই লাগে বাৰু বতাহ চতাহ মাৰি থাকে কিবা আমন জীৱন লাগি থাকে নহয় জানো এয়াই আৰু ঘৰলৈ যাম বুলি ভাবিছোঁ নহয় মানে ঘৰলৈ যাম আৰু এতিয়া নহয় আৰু আছে কেইবাদিনো আছে বাৰু মাৰ্চত যাম বুলি ভাবিছোঁ বেছিদিন নহয় খুব বেছি 3 দিনমান থকাকৈ যাম বুলি ভাবিছোঁ সেইটো দিন কেতিয়াকৈ আহি পায় আৰু তেনেকুৱা লাগিছে এতিয়া যাওঁগৈ ঘৰলৈ গৈ লওঁ কাম কিছুমান আছে কৰি লওঁ চুলিখিনি এনেকৈ যে বান্ধি থৈছোঁ কিয় গম পাইছে মোৰ চুলি অৱস্থাই নিদিছে এইখিনি এয়া চুলি অৱস্থা নাই মানে গোটেই বান্ধি আৰু চুলি সৰাটো মোৰ বহুত কমিছে নহ'লে বহুত চুলি সৰে আৰু ইয়াৰ কাৰণটো কি গম পাইছেনে চুলি সৰা কমাটো আমলখি খুব আমলখি খাইছোঁ আমলখি মানে মোক শুকুৱাই এনেকৈ মায়ে দিছিলে শুকুৱাই ৰাতিপুৱা এনেকৈ গৰম পানীত মানে কুহুমীয়া গৰম পানীত আমলখিটো খাই দিওঁ আৰু চুলি সৰাটো কমিছে আৰু ভাল মানে বান্ধি চুলিবোৰ বেয়া হৈ গৈছে বেছি একদম ভাজ লৈ গৈছে সেইকাৰণে বেয়া লাগিলেও ভাল লাগিলেও এনেকৈ অলপ মেলি থৈছোঁ আগতে নাবান্ধো যে এনেকৈ বেয়া লাগিছে দেখিবলৈ কিন্তু উপায় নাই উপায়বিহীন হৈ এনেকুৱাকৈ হেৰি কৰিছোঁ আৰু বাৰু যিয়ে নহওক বেয়া লগা ভাল লগা কথা নহয় বস্তু মানে চুলিখিনি ভাল হ'ব লাগে সৰাটো কমিব লাগে সেইটোৱে আৰু মোৰ চুলি খুব ইমান জল্দি মানে দীঘল নহয় সেয়া কাটি থাকিব লাগে আগটো নহ'লে বেয়া হৈ যায় এইখন জপনাখন পথাৰ সেয়া আৰু জপনা এখন পাৰ হৈ লওঁ মই গৈ লওঁ ঘৰলৈ পাতি দিছোঁ আৰু এতিয়া যাওঁ গাজৰ উঠাই আনোগৈ ঘৰৰ মানে গাজৰবিলাক সৰু হৈ আছে খাব হোৱা নাই আৰু মানে দিয়াটো অলপ ঘন হ'ল সেইকাৰণে মানে কি কৰিম এতিয়া উঠাই খাইছোঁ 3বাৰমান খাইছোঁ চাটনি খাম এতিয়া আৰু তেনেকৈ মই এটা দুটা উঠাই আনি থাকোঁ আৰু চুৰিখন লৈ লওঁ কিছুমান বোলে টান হৈ থাকে যে এতিয়া উঠাই আনো ধেৰ আনো আৰু যিহেতু ঘৰতে আছে যেতিয়া মই তেতিয়া উঠাই খাব পাৰোঁ একেবাৰে ডাঙৰ হ'লে নাথাকে আৰু যেতিয়া মই খায়ে আছোঁ উঠাই আনো দেখাওঁ বাৰু কিমান ডাঙৰ হৈছে বিটো কৰিছিলোঁ বিটটো বহুত খাই দিলে গৰুৱে এতিয়া আছেগৈ বাৰু কেইজোপামান হোৱা নাই আৰু খাব গাজৰ খাব পৰা হৈছে আৰু এয়া দেখিছেনে দাংবডি লাগিছে আৰু এইকেইডাল খাব পৰা হৈছে আৰু দুডালেনো কি খাম তলতো আছে বাৰু এসাঁজ খাব পৰা হৈছে খাব লাগিব এইফালে বেঙেনা কৰিছোঁ সেই দাংবডিকেইডাল হৈছে এইয়া গাজৰ মোৰ আজি ৰাতিপুৱা পানী দিয়া নহ'ল আবেলি দিম আৰু খালি চাওঁচোন বাৰু এয়া এতিয়া বনাই আছোঁ গাজৰ চাটনি এই গাজৰ অলপ ডাঙৰ হৈছে দুটা ডাঙৰ হৈছে বাকীবোৰ মানে বেছি ঘন হ'ল যে ডাঙৰ হ'ব পৰা নাই সৰু হৈ আছে হৈ যাব আৰু এনেকৈ চাটনি খাই থাকিবলৈ ডাঙৰ দুটা থৈ দিম থৈয়ে দিওঁ নে বনাই পেলাওঁ জানো চাই লওঁ মন গ'লে আকৌ দুটা উঠাই নিম আৰু ভাবিছোঁ এতিয়াতো গাজৰ পেলালে চাগে নহ'ব আৰু মোক এইবাৰ গাজৰ মানে মানুহজনে দিছিলে গুটি তেওঁ মানে দিব নাজানিলে গুটিখিনি বেছি মানে ঘন হ'ল আৰু অলপ সেনেকৈ পেলাব লাগিছিলে তেতিয়া মানে গাজৰখিনি মানে বাঢ়িবলৈ সুবিধা পোৱা নাই কিছুমান একদম লগতে লাগি গৈছে বাৰু একো নাই বুজি পালোঁ ন প্ৰথম কৰিছোঁ যেতিয়া বিলাহী কাটি লৈছোঁ এয়া এনেকৈ বিলাহী পিঁয়াজ আৰু ঘৰৰে গাজৰকেইটা যে ইমান ধুনীয়া খাবলৈ মগু দাইল বইল কৰিছোঁ আৰু চাটনিকণ হ'লে এনেকৈ খাই ভাল লাগে আৰু বিটকেইটা খাব হোৱা নাই বাৰু বিট শেষ হ'ল বাৰু মোৰ দেই একো নাছিলে কালিলৈকে খালোঁ শেষ হ'ল আকৌ আনিব লাগিব মই এনেকৈ কেঁচা কামুৰি যে কোনোবাই খাইছে মই কিন্তু তেনেকৈ খাব নাই এনেকৈ চাটনিকৈ খাব পাৰোঁ চাটনিকৈ ভাল পাওঁ খাই এনেকৈ কামুৰি খাবলৈ বেয়া পাওঁ শুলো অলপ দেৰি চৌকেইটাত গম পাইছে চাগে ইমান খাওঁ কিবা এটা লাগিছে কেতিয়া বহুত দিন খোৱা নাই মানে বহুত দিন আৰু খাবলৈ এৰা নাই বোলো আজি নোৱাৰিছোঁগৈ আৰু মানে থাকিব সেইকাৰণে আজি আনিছোঁ কেতিয়াবা খালে একো নহয় আৰু এইবিলাক বেয়া বস্তু ন মাজে খাব লাগে এয়া চকোপাই দুটা আনিছোঁ আৰু ফল এটাৰ লগতে আনিছোঁ কেতিয়াবা খাব লাগে এতিয়া চাহ একাপ বনাম ধুনীয়াকৈ খাম আৰু মানে ইমান টোপনি ধৰিলে ন সেইকাৰণে শুই দিলোঁ নহ'লে নুশুলোহেঁতেন
তাৰপৰা এতিয়া চাহ কাপৰ লগত বনাই খাই লওঁ এইটো লৈ এতিয়া খাই লওঁ বহুত দিন খোৱাও নাই কেতিয়াবা মাজে মাজে খাই ভাল লাগে ৰ'দ পৰি আছে দেই খিৰিকী ফালৰ পৰা ৰ'দ পৰি আছে মই খাই ভাল পাওঁ পৰি গৈছে